হাই গাইজ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ বাৰু ভালনে? বহুত দিন মূৰত আজি মই ব্লগ ভিডিঅ' লৈ আহিছোঁ আৰু বহুত দিন ধৰি সময়ৰ বাবদ ব্লগ ভিডিঅ' বনাই হোৱা নাছিল। যি কি নহওক, আজি ৰাতিপুৱাৰ পৰা আজি মই ব্লগটো ষ্টাৰ্ট কৰিলোঁ আৰু আজি গোটেই দিনটো আপোনালোকৰ লগ পাই থাকিম বুলি আশা কৰিছোঁ। আৰু এতিয়া মই ৰাতিপুৱাৰ বাহি বন কৰি গা পা ধুই আহিছোঁ আৰু ল'ৰাটো এতিয়ালৈ উঠাই নাই। এতিয়া মই পাকঘৰলৈ যাওঁ আৰু পাকঘৰলৈ আহি মই ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে বনালোঁ লুচি আৰু এয়া কবি ভাজি। কালি দুপৰীয়াৰে কবি ভাজিখন আছিল আৰু এতিয়া এইখিনি অলপমান গৰম কৰি ল'ম আৰু লগতেতো চাহকাপ আছেই আৰু এইখিনিৰে আমি আজি এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ। আৰু এতিয়া আমি চাহ খাই আহিলোঁ আৰু বাবু শুই উঠিলে, কিন্তু সি বিচনাতে আছে আৰু মই বিচনাখন চাফা কৰিব আহিছোঁ আৰু এতিয়া সি কৈ আছে বিচনাখন অলপ পিছত চাফা কৰিব আমা। মই অলপমান এনেদৰে বিচনাতে থাকিম আৰু যিহেতু ঠাণ্ডা বতৰ সেইকাৰণে ৰাতিপুৱাতে বাবুক এইকেইদিন মাতি নিদিওঁ আৰু স্কুলো নাই, সেইকাৰণে ৰাতিপুৱা শুই উঠিনো কি কৰিব আৰু ইমান ঠাণ্ডা, বাহিৰত শীতো পৰি থাকে আৰু সি অলপ দেৰিলৈ শুই থাকিলে মই ৰাতিপুৱা কামভাগ কৰি আজৰি হ'বলৈও মোৰো সুবিধা নহয় আৰু সেইবাবে তাক ৰাতিপুৱা মাতি নিদিওঁ আৰু সেই বিচনাত থকালৈকে মই এতিয়া বাকী কাম বনখিনি কৰি আজৰি হৈ লওঁ আৰু বাবু এতিয়া বিচনাত থকালৈকে মই এইখিনি বাকী বস্তুখিনি য'ত ইটো সিটো ত'ত পৰি আছে বস্তু সেইখিনি সামৰি লওঁ আৰু ইটো বস্তু চাফা কৰি লওঁ আৰু তেতিয়ালৈকে বাবু বিচনাৰ পৰা উঠিব আৰু এতিয়া মই এইখিনি কাম কৰি লওঁ আৰু মই ইটো বস্তু সামৰি থকাতে বাবু শুই উঠিলে আৰু এতিয়া মই বিচনাখন একেবাৰে চাফা কৰি লওঁ। ঘৰটো আগতে যিমান চাফা কৰা নহওক লাগিলে বিচনাখন চাফা নোহোৱালৈকে ঘৰটো কিবা এটা লেতেৰা লাগিয়ে থাকে আৰু সোনকালে এতিয়া বিচনাখন চাফা কৰি লওঁ। আৰু ঠাণ্ডা দিনত এইদৰে আমি বিচনাখনত পাতল এখন কম্বল পাৰি লওঁ আৰু এনেদৰে পাৰি লোৱালে ঠাণ্ডাটো অলপ কম লাগে আৰু ভালো লাগে। আপোনালোকে বাৰু এনেদৰে কম্বল পাৰি লয়নে বিচনাত? জনাবচোন। মোক এই কম্বলখন ভালে লাগে পাৰি ল'বলৈ। আৰু পাকঘৰৰ কুকাৰটোত মই বাবুৰ কাৰণে কেইটামান ভাত সিজিবলৈ দি আহিছিলোঁ আৰু এতিয়া কুকাৰটো হুইচেলটো মাৰিছে। এতিয়া সেইটো নুমাবলৈ যাব লাগিব, দুটামান বেছিকৈ হুইচেল মাৰিবলৈ দিম আৰু যিহেতু ৰাতিপুৱাৰ ভাত আৰু বাবু এনেদৰে আলু পিটিকাৰে ৰাতিপুৱা পাতলীয়া ভাত খাই ভালে পায় আৰু সি ৰাতিপুৱা চাহ গাখীৰ বেলেগ একোৱে নাখায় আৰু এতিয়া ভাতটো হৈ গ'ল আৰু বাবুক বিচনাৰ পৰা উঠাইয়ে তাৰ অনলাইন ক্লাছ আৰম্ভ হৈ গৈছিল, সেইকাৰণে তাক প্ৰথমতে এইদৰে সেইখিনি কৰাই ল'লোঁ। আজি বেছি লিখিবলৈ দিয়া নাই, লিখিবলৈ দিলেতো 1 ঘণ্টা লাগে, যিহেতু আইডেণ্টিফাই কৰিব দিছিল এইখিনি সোনকালে হৈ গ'ল আৰু এতিয়া এইখিনি মেছেজটো হোৱাটছএপত চেণ্ড কৰি দিওঁ আৰু তাৰপিছত বাকী কামখিনি কৰি ল'ম। বাবুকো মুখ ধুই লৈ আহিম আৰু যিহেতু সেইটো গ্ৰুপত ভিডিঅ' বনাই পঠাই দিব লাগে, ভিডিঅ'টো যেতিয়া বনাইছিলোঁ সেইকাৰণে মই এটা মেমৰি ছেভ কৰিলোঁ, সেইকাৰণে আপোনালোকে বেয়া নাপাব প্লিজ। আৰু এতিয়া মোৰ ঘৰ চাফা কৰা, বাবুক পৰা এইবোৰ কাম হৈ গ'ল আৰু এতিয়া যাম বাবুক মুখ ধুৱাবলৈ আৰু তাৰপিছত বাবুক ভাতকেইটা খুৱাই দিম, তাৰপিছত কাপোৰ কেইটামান ধুব লাগিব, তাৰপিছতে ঘৰটো মুচিব লাগিব। লৰালৰিকৈ কামখিনি কৰিলোঁ, পিছত লগ পাই আছোঁ। বাহিৰত মেলি দিছোঁ তিল, এইখিনিও বাৰে চাই থাকিব লাগে, নহ'লে পাৰ আহে খাই পেলাই আৰু বাবুৰ জোতা থৈ দিছোঁ। এতিয়া সকলো কাম সামৰি এতিয়া আহিছোঁ পাকঘৰত আৰু আজি ভাজিম আলু ভাজি। আৰু আপোনালোকে যেনেদৰে আলু ভাজিবলৈ কেৰাহীত তেল গৰম হ'বলৈ দিয়ে, মই তেনেদৰে দিছোঁ আৰু এতিয়া আলুখিনি কাটি লৈছোঁ। এতিয়া আলুখিনি কেৰাহীত দি দিম আৰু আলুখিনি ভাজি লওঁ। বুলি ভাবিছোঁ, সেইকাৰণে সোনকালে ৰান্ধি লওঁ আৰু ৰুমটোত যে মুচিছিলে এতিয়ালৈ শুকুৱাই নাই, কাৰণ বাবু আছিল ৰুমৰ ভিতৰত, ফেনখন দিব পৰা নাছিলোঁ।
এতিয়া বজাৰলৈ যাব ওলাইছোঁ আৰু এতিয়া খিৰিকী দৰ্জাবোৰ বন্ধ কৰি লওঁ। অকলশৰীয়া মানুহ ক'ৰবালৈ যাবলৈ হ'লে ইমানবোৰ কাম কৰিব লাগে, মানে যোৱাৰ আগতে খিৰিকী দৰ্জা বন্ধ কৰা, ইটো বস্তু সামৰা আৰু লাইনৰ চুইচ অফ কৰা, এইবোৰ কাম কৰোঁতে আৰু 10-15 মিনিট লেট হৈ যায়। আৰু এতিয়া বাজিল 3টা। সোনকালে যাব বিচাৰিছোঁ কিন্তু নহ'ল। এতিয়া সোনকালে বজাৰলৈ যাওঁ, নহ'লে বজাৰ শেষ হৈ যাব। আৰু এতিয়া আমি বজাৰত আহি পাইছোঁ, কিন্তু বজাৰত আহি যি পাচলিৰ বজাৰ কৰিবলগীয়া আছিল আৰু সেইখিনি কৰিবলগীয়া নহ'ল, কাৰণ মোৰ হাজবেণ্ডে সময় মিলাত আহি সেই বজাৰখিনি কৰিলে আৰু ময়ো অহাৰ আগতে তাক ফোন কৰিবলৈ নহ'লে, লৰালৰিকৈ আহিলোঁ আৰু সি ফোন কৰাতে মই ৰিচিভেই নকৰিলোঁ। যি কি নহওক, 2টা বস্তু ল'বলগীয়া আছিল, সেইখিনি লৈ ল'লোঁ আৰু বজাৰলৈ অহাৰ পিছত এঠাইলৈ সোমাই আহিলোঁ আৰু এতিয়া সন্ধিয়া লাগিবৰে হ'ল। এতিয়া ঘৰলৈ যাওঁ, ঘৰলৈ গৈ পুনৰাই আপোনালোকক লগ পাই আছোঁ আৰু মই কি আনিলোঁ আপোনালোককো দেখুৱাই আছোঁ। আৰু বজাৰৰ পৰা অহাৰ পিছত ইমান ঠাণ্ডা লাগিছিল, আহিয়ে ভৰি-হাত ধুই চাকি-বন্তি দিলোঁহি আৰু এতিয়া উঠিছোঁ বিচনাত, কাৰণ ইমান ঠাণ্ডা লাগিছে। আৰু স্কুটিৰে আহিলেতো জানাই আপোনালোকে ইমান ঠাণ্ডা লাগে। বিশেষ একো অনা নাই, এই 3যোৰ মোজা আনিছোঁ, এযোৰ মোৰ, এইযোৰ হাজবেণ্ডৰ আৰু এইযোৰ ল'ৰাটো দিব বিচৰা নাই, এইযোৰ হৈছে তাৰ। এই 3যোৰ মোজাই আনিছোঁ। প্লাষ্টিকৰ ছাতা এখন আনিছোঁ। আৰু হাজবেণ্ড অহাৰ পিছত চাহ খালোঁ আৰু আলহীও আহিছিল, সিহঁতকো চাহ দিলোঁ। আৰু এতিয়া আমি জুই লগাই জুইৰ কাষত বহিছোঁ আৰু এতিয়া কাটি আছোঁ মাংস বনাবলৈ পিঁয়াজ, নহৰু, আদা এইখিনি। আৰু হাজবেণ্ডে আহোঁতে হাঁহৰ মাংস লৈ আহিছিলে আৰু এতিয়া সেইখিনি বনাম। আৰু এতিয়া এইখিনি কটা হোৱাৰ পিছত আৰু ঠাণ্ডা দিনত এনেকৈ জুইৰ কাষত কাটিবলৈ পাইও ভাল লাগিছে দেই। আৰু কেৰাহীটো তুলি দিছোঁ তেল গৰম হ'বলৈ। আৰু এতিয়া তেলখিনি গৰম হোৱাৰ পিছত এতিয়া যিহেতু নতুন আলু, সেইখিনি আগতীয়াকৈ ভাজি ল'ম। আৰু আজি গোটেই ৰেচিপিটো আপোনালোকে দেখিছে মই নজনাকৈ পিন্ধি লৈছোঁ দেই, কৰিম সেইটোৱে ভাবিছোঁ, কাৰণ আগতে হাঁহৰ মাংস ৰেচিপি ভিডিঅ' এটা মোৰ চেনেলত ইতিমধ্যে দিয়া আছে। আপোনালোকে যদি বিচাৰে তেনেহ'লে হাঁহৰ মাংস ৰেচিপিটো চাব পাৰে মোৰ চেনেলত গৈ। আলুখিনি এইদৰে ভাজি লৈছোঁ অলপ ৰঙচুৱা হোৱালৈকে। আৰু আলুখিনি ভাজাৰ সময়ত অলপমান নিমখ ছটিয়াই দিছিলোঁ। এতিয়া আলুখিনি ভাজা হৈ গ'ল আৰু এতিয়া এই বাকী ৰৈ যোৱা তেলখিনিত দিছোঁ পিঁয়াজখিনি। আগতেতো আপোনালোকে দেখিছে মই কাটি ৰেডি কৰি ৰাখিছিলোঁ। এতিয়া পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি লওঁ আৰু পিঁয়াজখিনি অলপ ভাজা হোৱাৰ পিছত তাতে কাটি দিলোঁ এটা বিলাহী। এইখিনি ভালদৰে ভাজি লওঁ। আৰু যিহেতু জুইত বনাইছোঁ ন, সেইকাৰণে মাজে মাজে ধোঁৱা উঠে আৰু সেইকাৰণে কেৰাহীটো মাজে মাজে দেখা নোযোৱা হৈ পৰে। আৰু এইখিনি ভাজা হোৱাৰ পিছত এতিয়া তাতে ঢালি দিলোঁ মাংসখিনি আৰু মাংসখিনিৰ লগত আগতে হালধি দি দিছোঁ। নিমখ এতিয়ালৈ দিয়া নাই, অলপ পিছত দিম। নিমখটো সোনকালে দিলে কেৰাহীৰ তলিটোত বেছিকৈ লাগি ধৰিবলৈ ধৰে। আৰু এতিয়া এইখিনি ভাজি লওঁ। মাংসখিনি ভালদৰে ভাজা হোৱাৰ পিছত তাতে ঢালি দিম পানী আৰু তাৰ লগতে দিম ধনিয়া পাত। আৰু কালি ৰাতি আগলৈ আৰু ভিডিঅ' কৰিবলৈ নহ'লে, কাৰণ মাংসখিনি হোৱাৰ পিছত মই ফ্ৰাইড ৰাইচ বনালোঁ আৰু হোৱাৰ লগে লগে ল'ৰাটোকো খুৱাই দিলোঁ আৰু আমিও খালোঁ। তাৰপিছত ল'ৰাটোক খুৱালোঁ, আমিও খাই শুই পৰিলোঁ। আৰু এইখিনি কৰোঁতে ৰাতিয়ে হ'ল আৰু পাহৰি থাকিলোঁ ভিডিঅ' কৰাৰ কথা। আৰু এতিয়া যি কি নহওক, ৰাতিপুৱা ভিডিঅ'টো শেষ কৰিবলৈ আপোনালোকৰ আগত ওলাইছোঁ। আৰু আপোনালোকে মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিল লাইক এটা কৰি দিব। আৰু নতুন এটা ভিডিঅ' লগ পাই পুনৰ ফুটিছিলে আজিলৈ টাটা বাই বাই।